हेलो फ्रेंड्स आमार चेनेलले आपनालोक सकलोके पुनर्बार स्वागतम जनाइছো। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো মেঙ্গো আইসক্ৰীমৰ ৰেচিপি। ইমান গৰমত সাগে আইসক্ৰীম খাই ভাল নোপোৱা মানুহ নোলাবই নহয় জানো। তাতে এতিয়া আমৰ বতৰ, গতিকে মই ভাবিলো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো। তাৰ বাবে আমাক লাগিব 1 কাপ হুইপ ক্ৰীম। এই মই হুইপ ক্ৰীম লৈছো, আপোনালোকে যেন ধৰিব পাৰিছে নে নাই। তাৰ পিছত লৈছো 1/4 কাপতকৈ কম কনডেন্স মিল্ক কমকৈ লৈছো কাৰণ আমকেইটা বহুত মিঠা আছিল আৰু হুইপ ক্ৰীমত মিঠা থাকে। ইয়া দুটা আম লৈছো, মই দুটা আম মিক্সিত মাৰি লৈছো। তাৰ পিছত এয়া হুইপ ক্ৰীমখিনি এটা বাউলত উলিয়াই হেণ্ড ব্লেন্ডাৰৰ সহায়ত এনেদৰে মই 2 মিনিট মান লো স্পীডত আৰু তাৰ পিছত 4 মিনিট মান হাই স্পীডত মিক্স কৰি লৈছো। 4 মিনিটৰ পিছত ভলিউমটো যথেষ্ট বাঢ়ি যায়, আপোনালোকে চাগে জানেই হুইপ ক্ৰীমখিনি। তাৰ পিছত মই এনেকৈ কনডেন্স মিল্কখিনি এড কৰি দিছো আৰু লগতে আমৰ পাল্পখিনিও ইয়াত যোগ কৰি দিছো। তাৰ পিছত লৰাই ভালদৰে আৰু 2-3 মিনিট মান এনেদৰে ব্লেন্ডাৰৰ সহায়ত মিক্স কৰি লৈছো। তাৰ পিছত এখিনি আমাৰ আইসক্ৰীমৰ কাৰণে মিক্সাৰ ৰেডি হৈ গ'ল। এয়া চাওক, এতিয়া এইখিনি এটা বাউলত লৈ সমান কৰি লৈছো আৰু তাত মই সৰুকৈ স্লাইচ কৰি ৰখা আম কেইটুকুৰা মানো দি দিছো। এইদৰে চামুচেৰে এনেধৰণে মিহলাই দিছো। তাৰপিছত এতিয়া এনেদৰে লেবেলটো মিলাই দিব লাগিব আৰু এইটো ঢাকন মাৰি ফ্ৰিজত আমি 8 ঘণ্টাৰ কাৰণে কমসে কম ৰাখিব লাগিব। এতিয়া পিছদিনাখন এয়া আমাৰ আইসক্ৰীম ৰেডি হৈ গ'ল। এয়া চাওকচোন, বিৰাট টেষ্টি হৈছিল খাবলৈ। মোৰ আইসক্ৰীম স্কুপাৰ নাই, গতিকে মই এইখন হেতাৰে উলিয়াইছো আইসক্ৰীম। এয়া চাওকচোন, অলপ বেছিয়ে ছেট হ'ল দেই, বেছি দেৰি থোৱাৰ কাৰণে 18 ঘণ্টা মানে থোৱা হ'ল মানে। এয়া আমাৰ আইসক্ৰীম এতিয়া খাবলৈ ৰেডি হৈ গ'ল। এতিয়া যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো। থেংক ইউ।